Hi everyone, সকলোকে স্বাগতম জনালো নতুন এটা ভিডিওত আগৰ ভিডিওত আমি গম পাইছিলো যে APSC ৰ যি এডমিট কাৰ্ড আপোনালোকে কেনেকৈ ডাউনলোড কৰিব লাগিব আমাৰ ওয়েবসাইট যেটো আছে assamguides.com ত আপোনালোকে গলে তাতে ডাউনলোড কৰিব পাৰিব আৰু আজিৰ ভিডিওটোত আনিছো যে লাষ্ট ডেট অহা কালে সেই কাৰণে লৈ আহিছো কাৰণ যিবিলাকে এতিয়াও ফৰ্ম ফিল আপ কৰা নাই SSB ৰ বিশেষকৈ SSB ৰ ফৰ্ম ফিল আপৰ কাৰণে অহা কালি লাষ্ট ডেট দিয়া আছে আৰু আপোনালোকে যাওক ইতিমধ্যে ফৰ্ম ফিল আপ শেষ হ'ব আৰু যিবিলাকে ভাবি আছে SSB যাম বলে সশস্ত্ৰ সীমা বলত সেইবিলাকে ফৰ্ম ফিল আপ কৰিব পাৰে ইয়াতে পাঁচটা নোটিফিকেশন বিশেষকৈ দিছে কি পোষ্টৰ আসলৰ কাৰণে এপ্লাই কৰিব পাৰিব তাতে 1656 কনস্টেবল তাৰ পিছত হেড কনস্টেবল এসিস্ট্যান্ট সাব ইন্সপেক্টৰ এটাকে চাম আমি গতিকে আপোনালোকে অহাকালি লাষ্ট ডেট যেটো 17 আজি তাৰিখ আজি অহাকালি 18 তাৰিখ গতিকে অহাকালি 18 তাৰিখ আৰু অহাকালি লাষ্ট ডেট কনস্টেবলৰ কাৰণে 543 টা পোষ্ট আছে ইয়াতে বিশেষকৈ মই এখন লিষ্ট দি দিছো কোনটো পোষ্টত কিমানজন আছে আপোনালোকে ইয়াতে জাস্ট স্ক্ৰিনশ্বট মাৰিলে হ'ল যেনে কাৰ্পেন্টাৰৰ কাৰণে এটা চলি ব্লেক স্মিথৰ কাৰণে তিনিটা ড্ৰাইভাৰৰ কাৰণে 96 টেইলৰিং 4 তাৰ পিছত গাৰ্ডেনাৰৰ কাৰণে 4 কেবলাৰৰ কাৰণে 4 ভেটেনাৰী কাৰণে 24 পেইন্টাৰ 3 ওয়াশাৰম্যান 58 বাৰ্বাৰ 19 তো এনেকে আপোনালোকক 543 টা পোষ্ট মুকলি কৰিছে এটো হৈছে কনস্টেবল আৰু তাৰ পিছত নেক্সট যদি চাও আমি এটো হৈছে আপোনালোকৰ কাৰণে হেড কনস্টেবলৰ কাৰণে যদি চাও তাত দিয়া আছে ইলেক্ট্ৰিচিয়ান লাগে 15 তাৰ পিছত মেকানিক 296 তাৰ পিছত ষ্টিৱাৰ্ডৰ কাৰণে 002 আৰু ভেটেনাৰী কাৰণে 23 আৰু কমিউনিকেশনৰ কাৰণে লাগে 570 টোটাল যদি চাও 578 ৰ কাৰণে পোষ্ট মুকলি কৰিছে এটো বিশেষকৈ হেড কনস্টেবল তাৰ পিছত যদি আমি সাব ইন্সপেক্টৰৰ কাৰণে মুকলি কৰিছে 111 টা ইয়াতে মই লাইনখিনি লিখি দিছো আৰু আপোনালোকে স্ক্ৰিনশ্বট মাৰিলে হ'ল স্ক্ৰিনশ্বট মাৰি কোড কিমানটা পোষ্ট কোনটো পোষ্টৰ কাৰণে আপোনালোকে এলিজিবল এডভাৰটাইজটো চাব কোটিখিনি এডভাৰটাইজৰ কথা assamguides.com ত যাব তাত ডিটেইল আমি দিব যত্ন কৰিম যদি আপডেট হোৱা নাই তলত কমেন্ট বক্সত কমেন্ট কৰিব আমি আপডেট কৰি দিম যদি তাত আপডেট নাই ওয়েবসাইটত কাৰণ আমি ডে বাই ডে আমি আপডেট কৰি থাকো ওয়েবসাইটটো তাত খালি যদি আপডেট নাই তেতিয়ালে খালি কমেন্ট বক্সত ইয়াতে আহি ভিডিওটোত কমেন্ট কৰিব যে আপডেট তাত নাই কিবা কাৰণত যদি আমাৰ ৰাইটাৰে যদি তাত দিয়া নাই বা আপডেট কৰা নাই তেতিয়ালে আমি আপডেট কৰি দিম ঠিক আছে আৰু পিছত দিয়া আছে এসিস্ট্যান্ট সাব ইন্সপেক্টৰৰ কাৰণে 17 টা পোষ্ট দিয়া আছে ইয়াতে গোটেইখিনি আপোনাৰ পোষ্ট ওয়াইজ পিনি ভাগ কৰি দিয়া হৈছে কোড কিমানটা পোষ্ট থাকিব যেনে ফাৰ্মাচিষ্টৰ কাৰণে কিমান থাকিব ৰেডিওগ্ৰাফাৰৰ কাৰণে কিমান থাকিব সো এনেকে ডেন্টাল টেকনিক স্টেনোগ্ৰাফাৰ প্ৰত্যেকৰে পোষ্ট ডিগ্ৰীবিলাক দিয়া আছে সো একেটা থাকিলে বিশেষকৈ আমাৰ পাঁচটা ক্যাটেগৰীত যেটো জব দিয়া আছে তো ভেটেনাৰিয়ান কাৰণে যিবিলাকে ভেটেনাৰি কমপ্লিট কৰিছে সেইবিলাকৰ 18 পোষ্ট এসএসবি ত অলৰেডি মুকলি কৰা হৈছে সো এতিয়া হল যে পোষ্ট বিলাকৰ কাৰণে ফৰ্ম ফিল আপৰ কাৰণে কিমান টকা লাগিব তো ইয়াতে ক্যাটেগৰীজ ওয়াইজ ভাগ কৰি দিয়া আছে যেনেকৈ এসিস্ট্যান্ট কমান্ডাৰ 400 रुपीस এসআৰ কাৰণে 200 আদাৰ যিবিলাক পোষ্ট আছে সেইবিলাকৰ কাৰণে 100 টকাকে পোষ্টত আপোনালোকে ফৰ্ম ফিল আপৰ সময় দিব লাগিব আৰু ইয়াতে দিয়া আছে যে এসসি এসটি দিব নালাগে তাৰ পিছত যদি এক্স সাৰ্ভিসমেন কোনবা আছে নাইবা ফিমেল যদি ছোৱালী কোনবা যদি ফৰ্ম ফিল আপ কৰিব বিচাৰে তেতিয়ালে নীল অৰ্থাৎ কোনো ধৰণৰ আপোনালোকে ফৰ্ম ফিল আপৰ কাৰণে টকা পইচা দিব নালাগে যিবিলাকে OBC EWS আৰু UR আন্ডাৰত পৰে সেইবিলাকে জাস্ট এইখিনি ক্ৰাইটেৰিয়া ফলো কৰিলে হ'ল এসিস্ট্যান্ট কমান্ডাৰ 400 रुपीस এসআই কাৰণে 200 আৰু আদাৰ পোষ্টৰ কাৰণে 100 रुपीस আপোনালোকে পে কৰিব লাগিব ঠিক আছে সো ইমানখিনি লাগি যদি আপোনালোকে ইনফৰমেশন পাইছে আৰু ভাল পাইছে তেতিয়াহলে আমাৰ চেনেলটো অন্তত এটা সাবস্ক্ৰাইব লাইক কৰি দিব আৰু বেলেগক ৰিকমেন্ড কৰিব চেনেলটো যাতে কিয়টো এনেকা ধৰণৰ ভ্যালুয়েবল ইনফৰমেশন পাই থাকে আমি ডেইলি আপডেট দিব যত্ন কৰিম যি খবৰ লগত ৰিলেটেড হোক বা যি কোৰ্সৰ লগত ৰিলেটেড হোক এনেকা বিভিন্ন ধৰণৰ কোৰ্স তোমালোকৰ কাৰণে যাতে বেনিফিশিয়াল হয় সেইবিলাকৰ কাৰণে আমি দেখিম আৰু কিবা যদি কোৰ্সৰ বিষয়ে আপোনালোকে জানিব বিচাৰে তলত কমেন্ট বক্সত কমেন্ট কৰিলে হ'ল কিবা যদি নজনা যে কোৰ্সত আপোনালোকে এডমিশন ল'ব কৈছে আপোনালোকৰ নলেজত নাই বাট কৈ আছে যে এডমিশন ল'ব লাগে তেতিয়াহলে তলত কমেন্ট বক্সত কৰিলে হ'ল আমি সেইবিলাক ভাল ৰিসাৰ্চ সহকাৰে আপোনালোকক দিবলৈ যত্ন কৰিম আৰু বিশেষকৈ আজিৰ ভিডিওটোত আছিল যে কেনেকেনো আমি এই এসএসবি লাষ্ট ডেট যেটো আহিছে গতিকে মোৰ হৈছে আপোনালোকক ইনফৰমেশন জনালো ইয়াৰ এপ্লিকেশন যেটো প্ৰসেস যেটো ষ্টাৰ্ট হৈছিল 20 মে তাৰিখে 2023 চনত আৰু অহাকালি আজি মই এই ভিডিওটো পাবলিশ কৰিছো 17 তাৰিখ অৰ্থাৎ 17 জুন 17 জুন আৰু এটো শেষ হ'ব 18 জুন গতিকে লাষ্ট ডেটৰ আগত মই ভিডিওটো লৈ আহিছো একমাত্ৰ এই কাৰণে যাতে আপোনালোকৰ মিছ নহয় ঠিক আছে সো এইখিনি মোৰ উদ্দেশ্য আছিল আজিৰ ভিডিওত ইমানখিনি থাকিলে নেক্সট এটা ভিডিওত আৰু এটা ইনফৰমেশন ভিডিও সহায়ত মই আপোনালোকক লৈ আহিম সো আজিৰ ভিডিওত ইমানখিনি থাকিলে নেক্সট এটা ভিডিওত লগ পাম ধন্যবাদ